নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আপোনালোকলৈ লৈ আনিছোঁ এয়া কল আৰু পিঠাগুড়ি। কল আৰু পিঠাগুড়িয়ে মইনো কিনো বনাইছোঁ, আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। কল দুটা লৈ পেলাই এয়া কলৰ বাকলি গুচাই লওঁ। প্ৰথমে কলকেইটা বাকলি গুচাই লৈছোঁ। এনেকৈ কলকেইটা বাকলি গুচাই টুকুৰা টুকুৰ কৰি পেলাই মিক্সাৰ গ্ৰাইণ্ডাৰ বাতিটোতে থৈ গৈছোঁ। এনেকৈ ইটো কলো বাকলি গুচাই লৈছোঁ। বাকলি গুচোৱাৰ পিছত এনেকৈ টুকুৰা টুকুৰ কৰি দি দিলোঁ। ইয়াতে দি দিছোঁ অকণমান চেনি, মানে 2 চামুচ চেনি দিছোঁ। চেনিখিনি দি পেলাই এতিয়া এইটো বন্ধ কৰি পিচি ল'ম, একদম গুড়ি বনাই ল'ম। বাতি এটা লৈ লৈছোঁ আৰু যিখিনি কল আৰু চেনি পিচি লৈছিলোঁ সেইখিনি ইয়াতে বাকি দিলোঁ। এনেকৈ বাকি দিয়াৰ পিছত এতিয়া যিখিনি থাকি গৈছে চামুচ এখন লৈ লৈছোঁ আৰু চামুচখনেৰে এইখিনি গোটেইখিনি উলিয়াই পেলাইছোঁ। থাকিলে পেলাই নিদিব, এনেকৈ বনাই খাবচোন, ল'ৰা ছোৱালীকো দিব, খাবলৈ ভাল পাব। এতিয়া কি কৰিছোঁ, মই যে পিঠাগুড়ি দেখুৱাইছিলোঁ সেই পিঠাগুড়িখিনি ইয়াতে দি দিছোঁ। এনেকৈ চামুচখনেৰে অলপমান বাকি লৈছোঁ, বাকি পেলাই এতিয়া চামুচখনেৰে মিলাই লৈছোঁ। প্ৰথমে যদি পিঠাগুড়ি ইয়াত লাগে তেতিয়াহ'লে মই আকৌ অকণমান দি দিম। এয়া হাতেৰে এনেকৈ লৈ ল'লোঁ। এতিয়া হাতেৰে গোটেইখিনি পিঠাগুড়ি আৰু কল মিলাই লৈছোঁ। অকণমান পিঠাগুড়ি লাগিব, যিহেতুকে এইটো অকণমান মই টান কৰিম, একেবাৰে আটা মঠা নিচিনা নহয়, তাতকৈ অকণমান কোমল কৰি গোটেইখিনি এনেকৈ মিলাই আছোঁ। অকণমান মই কেমেৰাটোৰ পৰা উলিয়াই পেলাই, মানে মোবাইলৰ পৰা উলিয়াই পেলাই হাতেৰে ভালকৈ মিলাই ল'লোঁ। আৰু মিলাওঁতে ইয়াতে দি দিছোঁ অকণমান খোৱা চৌদা। খোৱা চৌদাটো দিলে কোমল হ'ব, সেই গতিকে খোৱা চৌদা অকণমান দি দিছোঁ আৰু এইখিনি গোটেইখিনি মিলাই পেলাইছোঁ। গোটেইখিনি মিলাই লোৱাৰ পিছত মোৰ ডোটো ধুনীয়া হৈ গৈছে, কোমল হৈ গৈছে। আৰু এনেকৈ হাতেৰে এটা এটা কৰি গোল গোল কৰি পেলাই হেঁচা মাৰি পিঠা আকৃতি দি পেলাই এনেকৈ ৰাখি গৈছোঁ। মই এটা বনোৱা দেখুৱাইছোঁ, গোটেইখিনি বনোৱাৰ পিছত এয়া কাঁহীখনত দেখুৱাই দিছোঁ। এতিয়া গেছটো জ্বলায়ে কেৰাহী এখন পাতি দিছোঁ। কেৰাহীখনত অকণমান গৰু ঘিউ দি দিছোঁ। গেছটো একেবাৰে কমাই লৈছোঁ আৰু এতিয়া কি কৰিছোঁ, যিকেইটা পিঠা আপোনালোকক বনাই দেখুৱাইছিলোঁ সেইকেইটা অকণমান গৰু ঘিউত সেকি ল'ম। তলফালে অকণমান ৰঙচুৱা হৈছে, খুব বেছি ৰঙচুৱা কৰিব নালাগে, অকণমান ৰঙচুৱা হোৱাৰ পিছত এয়া উলটিয়াই দিছোঁ চামুচখনেৰে। অকণমান সময় ৰাখি পেলাই এয়া পিঠাকেইটা মই চামুচখনেৰে এনেকৈ এটা এটাকৈ কাঢ়ি লৈছোঁ। ঘিউখিনি এটা চাইডে আছিলে, সেই গতিকে অকণমান কেৰাহীখন লৰাই পেলাই সমান কৰি লৈছোঁ আৰু যিকেইটা পিঠা আছিলে সেই পিঠাকেইটাও এনেকৈ দি দিছোঁ। অকণমান সময় সেকি পেলাই এয়া আকৌ চামুচখনেৰে উলটিয়াই দিছোঁ।
অকণমান ৰঙচুৱা কৰি লৈছোঁ। দুইটা চাইড অকণমান ৰঙচুৱা হৈ গৈছে। এতিয়া এইখিনি গোটেইখিনি নমাই পেলাইছোঁ। আকৌ কেৰাহীটো এনেকৈ ঘিউ এটা চাইডে আছিলে যে মিলাই পেলাই গোটেই কেৰাহীটোতে মিলাই লৈছোঁ আৰু যিকেইটা পিঠা থাকি গ'ল সেই পিঠাকেইটা গোটেইকেইটা একেলগতে দি দিলোঁ। এইকেইটাও অকণমান তলৰ ফালে ৰঙচুৱা হ'লে উলটিয়াই দিম। এয়া অকণমান ৰঙচুৱা হৈছে, চামুচখনে এনেকৈ উলটিয়াই দিছোঁ। এইকেইটা পিঠাও ৰঙচুৱা হৈ গৈছে, এইকেইটাও নমাই থলোঁ। গোটেইখিনি পিঠা অকণমান ৰঙচুৱা কৰি পেলাই কাঁহীখনতে ৰাখি থৈছোঁ। গেছটো মোৰ একেবাৰে কম হৈ আছে আৰু ইয়াতে দি দিছোঁ মই আধা লিটাৰ গাখীৰ। এয়া মোৰ পাউডাৰ গাখীৰ হয়। আপোনালোকে যদি গৰু গাখীৰ দিওঁ বুলি ভাবে গৰু গাখীৰো দিব পাৰিব। পাউডাৰ গাখীৰখিনি অকণমান কুহুমীয়া গৰম পানীত মিলাই পেলাই লৈ লৈছিলোঁ। এতিয়া গোটেইখিনি ঢালি দিলোঁ। গাখীৰখিনি গৰম হ'বলৈ গেছটো এতিয়া বঢ়াই দিছোঁ। যিহেতুকে এইখিনি গাখীৰ গৰম হৈ পেলাই আৰু অকণমান ডাঠ হ'ব লাগিব, এই গতিকে গেছটো বঢ়াই দিছোঁ। গাখীৰখিনি ভালকৈ যাতে গৰম হয়। গাখীৰখিনিত আকৌ মই অকণমান ঘিউ দি দিছোঁ, যিহেতুকে চামুচখনত দিওঁতে থাকি গৈছিলে, এই গতিকে ইয়াতে দি দিলোঁ, গাখীৰতে মিলাই দি দিলোঁ। ইলাচি 3টা খুন্দি ৰাখিছিলোঁ, সেইকেইটাও দি দিছোঁ। ইয়াতে এতিয়া আধা চামুচ দি দিছোঁ চেনি আৰু এইখিনি এতিয়া উতলি থাকিবলৈ দিছোঁ। খুব ধুনীয়াকৈ উতল আহিছে। এয়া মই চামুচখনেৰে অকণমান লৰাই দিছোঁ। সেয়া চামুচখনে লৰোৱাৰ পিছত যিখিনি পিঠা মই ৰাখি থৈছিলোঁ বনাই পেলাই, সেইখিনি এটা এটাকৈ ইয়াতে দি দিলোঁ। গোটেইখিনি দি দিয়াৰ পিছত এইখিনি এতিয়া ভালকৈ উতলিবলৈ দিছোঁ। আৰু এয়া হেতাখনেৰে মানে চামুচখনেৰে এনেকৈ লৰাই পেলাই আপোনালোকক দেখুৱাই দিছোঁ। সেইখিনি গাখীৰ আৰু অকণমান ডাঠ হ'ব লাগিব, আৰু অকণমান ডাঠ হ'লেহে খাবলৈ ভাল হ'ব। এনেকৈ যদি কল পিঠা বনোৱা নাই, বনাই খাবচোন, খাবলৈ খুবেই ভাল পাব। এয়া ডাঠ হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ। গেছটো অফ কৰি পেলাই অকণমান সময় গেছতে ৰাখি থৈছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে, লোভনীয় হৈছেনে? এনেকৈ কলপিঠা বনাই খাব। মই এটা বাতি লৈ আনিছোঁ, যিহেতুকে
ফটো এখন মাৰিব লাগিব নহয় জানো এয়া চাওকচোন দিওঁতে জানো আপোনালোকৰ লোভৰ পানী পৰা নাই নে কিমান ধুনীয়া হৈছে চাওকচোন আপোনালোকে নিশ্চয় বনাই খাব আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালো